তো হেল্ল' ফ্ৰেণ্ডছ, তো আজি আহি পালোঁ তোমাৰ মাজত। কালি এখন ভিডিঅ' আপলোড কৰিছিলোঁ। তো সেই ভিডিঅ'টোত মোৰ কম্পিউটাৰ পিচিবিলাক ইয়াতে যে থৈছোঁ, তো এইবিলাক এখন বৰ্ড লাগিছিল। তো এখন বৰ্ড কিনিব লাগিল, এখনতো বৰ্ড কিনিব লাগিল। এখন বৰ্ড কিনিব লাগিব। তো এখন আমি যাম পাঁচনীয়াত বৰ্ডখন কিনিব আৰু তাৰবিলাক কিনি আনি ফিটিং কৰিম। তো আজি অন কৰি দেখুৱাম তোমালোকক। চাব পাৰে মোৰ চাইকেলখন পামচাৰ হৈ আছে। এখন খোজকাঢ়ি যাব লাগিব পাঁচনীয়াত, যাব লাগিব পাঁচনীয়াত। তো এখন আৰু কি কৰিম, এনেকৈ গ'লেতো টায়াৰবিলাক নষ্ট হৈ যাব ন। বাইকখন লৈ যাওঁ। আমাৰ বাইকখন চাব পাৰে, ইয়াতে পূৰা কণ্ডিশ্যন ৰেডি। তো এখন লগা হ'ল ঠিলো। দোকানত আহি পিনে তাৰ ল'লোঁ। ঘৰত আহি পিনে তাৰ চাৰ ফিটিং কৰি হ'ব পাৰে। ইয়াতে অন হৈ আছে। তো মই ৰুমৰ ভিতৰত আছোঁ। তো চাওক, এইখনেদি মই ভিডিঅ' এডিট কৰিম। আজিৰ ভিডিঅ'টো এইটো কম্পিউটাৰেদি ভিডিঅ' এডিট কৰিম। তাৰ পৰা বাহিৰত ওলালোঁ, চাব পাৰে বাহিৰৰ ভিউ। তো পূৰা ৰ'দ উঠিছে। তো এইবাৰ মই গাঁৱত ধুই পিনে বল খেলাব যাম। মই গা ধুই আহিলোঁ, চাব পাৰে। তো এইবাৰ মই ভাত খাম। ভাত খোৱাৰ পিছতে এখন বল খেলাব যাম, ভলীবল খেলাব। তো চাই থাকক ব্লগখন। মই ভাত খাই আহিলোঁ। তো এইবাৰ অলপ টাইম ৰেষ্ট ল'ম, তাৰপিছতে বল খেলাব যাম। 3টা বাজিলে বল খেলাব যাম। তখন বাজে 1:30 মান হৈছে আৰু। তো এখন অলপ টাইম ৰেষ্ট লওঁ, তাৰপিছতে যাম। ৰেষ্ট নিয়া হ'ল। তো এখন যাম আমি বল খেলাব। তো বলক আমি যাওঁ বল খেলাব। খোজকাঢ়ি যাব লাগিব। চাওক আজিৰ ভিডিঅ'টো এইখিনিতেই।